লকডাউনত ঘৰত থাকিলেও ঘৰত থাকি মায়ে বনাই দিয়া ভাত আৰামছে খালোঁ ল'লোঁ শুলোঁ। এতিয়া লকডাউন খুলিলে প্ৰতিজনে প্ৰতিজনৰ কামত ব্যস্ত হৈ গ'লোঁ। এই লকডাউনত ঘৰত থাকি মই এটা কথা লক্ষ্য কৰিছোঁ, আমাৰ মা বা মাৰ সমনীয়া যিবোৰ মাৰ বয়সৰ যিবোৰ মহিলা আছে তেওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি অলপো যত্ন নলয়। তেওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ নহয়। তেওঁলোকে কি কৰে, যেতিয়ালৈ তেওঁলোকৰ দেহাই টানে তেতিয়ালৈকে কাম কৰি যায়। তেওঁলোকে নিজৰ কাম কৰি যায়। চাওক, এখন ঘৰৰ কাম কেতিয়াও শেষ নহয়। আমাৰ মাহঁতে নিজক আমাৰ বাবে ডেডিকেট কৰি দিছে। মই দেখিছোঁ সচৰাচৰ মা বা মাৰ সমনীয়া যিবোৰ মহিলা আছে তেওঁলোকৰ কেইটামান কমন বেমাৰ আছে যিবোৰ ফ্ৰিকুৱেণ্টলি হয়। যেনেকৈ ধৰক এজমা, গা বিষ, মূৰৰ বিষ, প্ৰেছাৰ, উশাহ নিশাহ লোৱাত কষ্ট হয়। এনেকুৱা ধৰণৰ কমন কেইটামান বেমাৰ আছে যিবোৰ বয়সীয়াল মহিলাৰ ক্ষেত্ৰত সঘনাই হয়। এই ক্ষেত্ৰত মই আৰু এটা কথা লক্ষ্য কৰিছোঁ, আমাৰ মা বা মাৰ বয়সৰ যিবোৰ মহিলা আছে তেওঁলোকৰ গাত যদি কিবা বেমাৰ আহে, গা বেয়া লগা বা এক্টিভ ফিল নকৰা, উশাহ নিশাহ লোৱাত কষ্ট হয়, এনেকুৱা ধৰণৰ যিকোনো বেমাৰ নহওক, তেওঁলোকে নিজৰ বেমাৰৰ কথা প্ৰতিজন মানুহকে ফ্ৰিকুৱেণ্টলি কৈ খুব ভাল পায়, খুব এটা আনন্দ পায় আৰু কয়ো। মই নিজৰ মাৰ ক্ষেত্ৰতো দেখিছোঁ আৰু বেলেগ মহিলাৰ ক্ষেত্ৰতো দেখিছোঁ। এতিয়া মই তাৰ ক্ষেত্ৰতে এই ভিডিঅ'টো বনাইছোঁ, ইয়াৰ ওপৰত কিছু আলোচনা কৰিবলৈ বনাইছোঁ। নমস্কাৰ, মোৰ নাম ধীৰাজ কলিতা, আপোনালোকক স্বাগতম দ্য কিউৰিয়াছ আছামিজ চেনেল। কিছুদিন আগতে মই এখন কিতাপ পঢ়িছিলোঁ, দ্য পাৱাৰ অফ ইয়ৰ ছাবকনচিয়াছ মাইণ্ড। কিতাপখনৰ যিটো সাৰমৰ্ম সেইটো আছিল এনেকুৱা ধৰণৰ, ৰাইটাৰৰ মতে আমাৰ মনৰ দুটা দিশ আছে। এটা হ'ল সজাগ মন, এটা হ'ল শুই থকা মন বা যিটো সজাগ নাথাকে। সজাগ মন, আমি এতিয়া যে কথা পাতি আছোঁ, মই যে আপোনালোকৰ লগত কথা পাতি আছোঁ, আপোনালোকে যে শুনি আছে, বা মই হাতখন এনেকৈ দিলোঁ তেনেকৈ দিলোঁ, বা কিবা লিখিলোঁ কিবা পঢ়িলোঁ, এইবোৰ চব সজাগ মনে কৰে। এই সজাগ মনৰ যিবোৰ কৰা যায় তাৰ পৰা যিখিনি অভিজ্ঞতা ৰ'ল সেইখিনি অভিজ্ঞতা শুই থকা মনত আহি পৰে। আপোনালোকে লক্ষ্য কৰিছে, যেতিয়া আপুনি গাড়ী চলাই থাকে, তৎক্ষণাত যদি আগেৰে এটা গৰু বা ছাগলী যায়, আপোনালোকে ভাবিবলৈ সময় নাথাকে। তেতিয়া আপোনাৰ কাম কৰে শুই থকা মনটো, যিটো সজাগ মন বুলি নকয়, যিটো শুই থকা মন বুলি কয়, ইংলিছত ছাবকনচিয়াছ মাইণ্ড বুলি কয়। সেই অৱচেতন মনে সেই সময়ত কাম কৰে। মেইন কনচেপ্টটো এনেকুৱা ধৰণৰ, আপুনি আপোনাৰ জীৱনটো যেনেকুৱা হোৱা বিচাৰে, আপোনাৰ সজাগ মনত তেনেকুৱা ধৰণৰ এক্টিভিটি, তেনেকুৱা দিশৰ কাম কাজ, লিখা পঢ়া বা কথা বতৰা যিয়ে নহওক, সেইবোৰ সকলো সজাগ মনত তেনেকুৱা ধৰণৰ কাম কৰিব লাগিব, তেনেকুৱা ধৰণৰ পঢ়িব লাগিব, তেনেকুৱা ধৰণৰ লিখিব লাগিব, তেনেকুৱা ধৰণৰ কথা ক'ব লাগিব। এতিয়া কথাটো হ'ল, আপুনি যদি আপোনাৰ স্বাস্থ্যটো ভাল হোৱা বিচাৰে, আপোনাৰ স্বাস্থ্য এটা বেমাৰ আজাৰ নোহোৱা স্বাস্থ্য হোৱা বিচাৰে যদি, তেনেহ'লে আপোনাৰ কাম, আপোনাৰ কথা, আপোনাৰ চিন্তা ভাৱনা সকলো সজাগ মনত কেনেকুৱা ধৰণৰ হ'ব লাগিব আপোনালোকে নিজে জানে। গতিকে মোৰ আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য এইটোৱে যে আমি যেনেকৈ ভাবোঁ, আমি যেনেকৈ লিখোঁ, আমি যেনেকৈ কথা কওঁ, আমি যেনেকুৱা অভিজ্ঞতা কৰোঁ, যেনেকুৱা কথা ভাবোঁ, আমাৰ বাস্তৱতো তেনেকুৱা ধৰণৰে অভিজ্ঞতা হ'ব, তেনেকুৱা ধৰণৰে পৰিস্থিতি হ'ব। মই যে আগতে ক'লোঁ, আমাৰ মাহঁতে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন নিদিয়ে, কিন্তু তেওঁলোকে যিবোৰ কথা অনবৰত ভাবি থাকে, তেওঁলোকে ভাবে যে মোৰ স্বাস্থ্য বেয়া, মোৰ বেমাৰ হৈছে। তেওঁলোকে যিমানে ভাবিব তেওঁলোকৰ স্বাস্থ্য আৰু বেয়া হ'ব। গতিকে আপোনালোকে সজাগ কৰক, নিজৰ মা দেউতাক সজাগ কৰক, যিবোৰে জানে আনকো জনাওক যে আমি যিবোৰ কথা সচৰাচৰ ভাবি থাকোঁ, দৈনন্দিন যিবোৰ কথা ভাবোঁ, আমাৰ অভিজ্ঞতাও তেনেকুৱা হ'ব। আমি যদি সুস্বাস্থ্যৰ কথা ভাবোঁ, আমি সুস্বাস্থ্যৰ অধিকাৰী হ'ম। আমি যদি বেমাৰ আজাৰ, দুখ অশান্তি এইবোৰ কথা সচৰাচৰ ভাবোঁ, তেনেহ'লে আমাৰ বাস্তৱত তেনেকুৱা হ'ব। আপোনালোকে লগতে মই আৰু এটা কথা কওঁ, এইখন কিতাপ পঢ়ক, দ্য পাৱাৰ অফ ইয়ৰ ছাবকনচিয়াছ মাইণ্ড। খুব ভাল কিতাপ, তাৰ সাৰমৰ্মটো মই ক'লোৱে, আৰু আকৌ এবাৰ কৈ দিছোঁ মই, আপোনালোকে যেনেকুৱা ধৰণৰ চিন্তা কৰিব, যেনেকুৱা ধৰণৰ অভিজ্ঞতা কৰিব, যেনেকুৱা ধৰণৰ কথা বতৰা পাতিব, আপোনাৰ অভিজ্ঞতা, আপোনাৰ বাস্তৱটো তেনেকুৱা ধৰণে হ'ব। আপুনি যদি ধনী হোৱাৰ কথা ভাবি থাকে, ধনী হোৱাৰ কথা পাতে, ধনী হোৱাৰ কথা লিখে, আনকো কয়,
তেনেহ'লে আপোনাৰ বাস্তৱ ধনীৰ দিশে যাব। আপুনি যদি সুখৰ কথা ভাবে 24 ঘণ্টাই তেনেহ'লে আপুনি সুখী হ'ব। যদি দুখৰ দিশত আপুনি দৃষ্টি দিয়ে তেনেহ'লে আপুনি দুখে দেখিব। আশা কৰোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ যদি কিবা তেনেকুৱা অভিজ্ঞতা আছে, এনেকুৱা কিবা ক'বলগীয়া আছে তেনেহ'লে কমেণ্ট কৰিব। ধন্যবাদ।